নমস্কাৰ সবকে স্বাগতম এপল এই কোম্পানীৰ কথা নিশ্চয় শুনিছে চাগে এপলৰ প্ৰডাক্টছ সদায় প্ৰিমিয়াম আৰু অভাৰপ্ৰাইচ থাকে তথাপিও মানুহে কিয় কিনিব বিচাৰে আহক এই ভিডিঅ'টোত জানো এপল এটা আমেৰিকান কোম্পানী হয় আৰু পৃথিৱীৰ সবতছে গুৰুত্বপূৰ্ণ টেক কোম্পানী বুলি ক'ব পাৰোঁ আৰু এপলৰ প্ৰডাক্টছবোৰ বহুতে ভাল থাকে লগতে বহুত প্ৰিমিয়াম প্ৰডাক্টছ থাকে আৰু এই প্ৰিমিয়াম প্ৰডাক্টছ কাৰণে এটা প্ৰিমিয়াম দামো চাৰ্জ কৰে এপলৰ প্ৰডাক্টছ যেনেকৈ আইফোন আইমেক মেকবুক এইবোৰ ভাৰততো বেছি দাম আৰু বাহিৰৰ দেশ যেনেকৈ চাইনা আমেৰিকা তাতো দাম বেছিয়ে থাকে বেলেগ কোম্পানীৰ লগত কম্পেয়াৰ কৰিলে কিন্তু আচল ৰিজনটো কি যে মানুহে ইমান দাম দিও কিনিব বিচাৰে আচলতে এপলৰ মেইন ফিলচফিটো হ'ল যে কাষ্টমাৰক সদায় এনেকুৱা এটা প্ৰডাক্টছ ওলাই দিয়া যোনটো আজিলৈ এই পৃথিৱীত অহা নাই আৰু সেইটো ফিলচফিকে ফ'ল' কৰি প্ৰত্যেকটা প্ৰডাক্টছ লঞ্চ কৰে ধৰি লওক আজিও প্ৰত্যেকটা আইফোন নহ'লে মেকবুক যেতিয়া লঞ্চ কৰে তাত এটা হ'লেও নতুন ফিচাৰ্ছ দিয়া থাকে যোনটো আজিলৈ কোনো মানুহে দেখা নাছিলে বা ভাবাও নাছিলে যেনেকৈ পৃথিৱীত প্ৰথমতে ফেচ আনলক এপল আইফোনছতে আহিছিলে আৰু তাৰে পাছত এণ্ড্ৰইড ফোনছ কোম্পানীবোৰে কপি কৰিব ধৰিলে যদিও তাৰে আগত এণ্ড্ৰইডৰ ফেচ আনলক থকা বুলি কোৱা যায় কিন্তু সেইটো চিকিউৰ নাছিল আৰু ফাষ্ট নাছিল লগতে প্ৰত্যেক বছৰত বেষ্ট প্ৰচেছৰটোও এপলে ওলায় যোনটো আইফোনছবোৰতে সদায় দেখা পোৱা যায় মানে ক'ব গ'লে এপলে সদায় কিবা নতুন নতুন কাম কৰি থাকে আৰু ডিজাইনৰ ক্ষেত্ৰত সবচে বেষ্ট সদায় থাকে আৰু এইটো সময়ত এপল প্ৰডাক্টছবোৰ দেখিবলৈ সবতছে বেছি ধুনীয়া থাকে যেনেকৈ আইফোনটো হৈ গ'ল বা এপলৰ লেপটপ মানে মেকবুক আইপেড এইবোৰ লুকছত বেষ্ট থাকে আৰু বিল্ড কোৱালিটিটো বহুত প্ৰিমিয়াম থাকে সেইকাৰণে মানুহে চালেই কিনিব খোজে আৰু লগতে এপলৰ প্ৰডাক্টছবোৰ বহুতে ছেফ আৰু ছিকিউৰ থাকে ধৰি লওক যেনেকৈ আইফোনে হৈ গ'ল আইফোন অকল এপলৰ প্ৰডাক্টছ লগতহে কানেক্ট কৰিব পাৰি যেনেকৈ এপলৰ লেপটপ এপল ৱাচ আৰু এই যোনটো কানেকশ্যনটো বহুতে ছিকিউৰ থাকে কিয়নো এইটো এপলৰ ইক'ছিষ্টেম লগতে কানেক্টেড থাকে লগতে এপলৰ আইফোনছত আমি থাৰ্ড পাৰ্টি এপছো ইনষ্টল কৰিব নোৱাৰোঁ আৰু ছেফটিৰ কাৰণে পৃথিৱীৰ বেষ্ট কোম্পানী বুলি ক'ব পাৰোঁ জানেনে এবাৰ আমেৰিকাত এটা ক্ৰিমিনেল ধৰা পৰি যোৱাত তাৰ আইফোনটো লক হৈ আছিল আৰু পুলিচে সেই আইফোনটো এপল কোম্পানীক ৰিকুৱেষ্ট কৰিছিলে যে লকটো খুলি দিব কিন্তু এপলে মানা কৰি দিলে লক খুলিবলৈ আৰু সেইকাৰণে ছিকিউৰিটিৰ ক্ষেত্ৰত এপলৰ ৰেপুটেশ্যনটো গোটেই পৃথিৱীত ভাল হৈ আছে মানে কোনোবা যদি এবাৰ এপলৰ প্ৰডাক্টছ ইউজ কৰিবলৈ হয় তেনেহ'লে সেই মানুহজন এপলৰ ইক'ছিষ্টেমটো এৰি কেতিয়াও ওলাই আহিব নোৱাৰে যদি আইফোন বেয়া হৈছে বা নতুনকৈ কিনিব দৰকাৰ সেই মানুহজনে আকৌ এপলৰ প্ৰডাক্টছে কিনিবগৈ এইটো এটা ৰিজন মানুহে এপল প্ৰডাক্টছ কিনিব বিচাৰে চাব গ'লে এণ্ড্ৰইড কোম্পানী যেনেকৈ গুগলো চেষ্টা কৰিছিলে নিজৰ এটা ইক'ছিষ্টেম ক্ৰিয়েট কৰিবলৈ মানে গুগলৰ ফোন লেপটপ স্মাৰ্ট ঘড়ী ইয়েৰফোনছ কিন্তু ফেইল হ'ল আৰু ক'ব গ'লে এপলৰ হাৰ্ডক'ৰ ফেন্সো ধেৰ আছে যোনে ঘণ্টা ধৰি এপলৰ দোকানৰ আগত লাইনত থিয় হৈ থাকে যাতে প্ৰথম লঞ্চ কৰাৰ দিনাই সেই এপলৰ ফোনটো কিনিব পাৰে আৰু চবকে দেখুৱাব পাৰে নিজে ভাবি লওক যে এপলৰ ফেন বেছ কিমান ষ্ট্ৰং এতিয়া যদি কথা পাতোঁ ভাৰতত আইফোনছ কিয় কিনে মানুহে চাব গ'লে ভাৰতত আইফোনছটো এটা প্ৰিমিয়াম কেটেগৰী বস্তু বুলি মানে আৰু ইয়াত আইফোনছটো ফোন বুলি চোৱা নাযায় কিয়নো মানুহে এইটো এটা ষ্টেটাছ চিম্বল বুলি চায় আৰু এইটো 100% ট্ৰু হয় ভাৰতত আইফোনছবোৰ জুৱেলাৰী নিচিনাকৈ ইউজ কৰা যায় আৰু এইটো কথা এপলেও বুজি পায় আৰু সেইকাৰণে এপলে সদায় প্ৰিমিয়াম প্ৰাইচতে লঞ্চ কৰে নহ'লে সেই প্ৰিমিয়ামনেছটো গুচি যাব 80% ইণ্ডিয়ান মাৰ্কেট এপলছৰ শ্ব'ফ কাৰণে বেচিব পাৰে আৰু 20% এনেকুৱা থাকে যাক সঁচাকৈ সেই প্ৰডাক্টটো দৰকাৰ যেনেকৈ মেকবুকতহে কাম কৰিব পাৰে অথবা এপলৰ ইক'ছিষ্টেমটোতহে নিজৰ কামখিনি কৰিব পাৰে মানে ভাৰতত আপুনি দুইটা টাইপৰ মানুহ দেখা পাব যোনে শ্ব' অফ কৰিবলৈ এটা আইফোন থ'ব লগতে এণ্ড্ৰইড ফোন এটাও থ'ব আৰু কিছুমান এনেকুৱাও থাকে যোনে এপলৰ প্ৰডাক্টছে ইউজ কৰে চাব গ'লে এইটোও এটা ৰিজন যাৰ কাৰণে এপলৰ প্ৰডাক্ট ইমান বিক্ৰী হয় আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই